13 বছৰ গোটেই ভাৰতত ঘূৰিলোঁ খোজকাঢ়ি কীৰ্তন ঘোষা হ'ল গাখীৰ আৰু নাম ঘোষা হ'ল মাখন আৰু কৈছে ইয়াত কোনো চৰকাৰৰ এটা ফুটা কৰিও ইয়াত প্ৰৱেশ নহ'ব যদি তুমি সেৱা কৰি আনন্দ নোপোৱা তেতিয়াহ'লে তোমাৰ সেৱা লৈও মানুহে আনন্দ নাপাব মই যাম কিন্তু মই খোজকাঢ়িহে যাম গাড়ী মটৰত নাযাওঁ তেতিয়া ক'লে আপুনি মই খোজকাঢ়ি গ'লে জনতা জনাৰ্দনৰ মনৰ সেই কথাবোৰ মই বুজিব পাৰিম নমস্কাৰ বন্ধুসকল মই আছোঁ লীলাবাৰী এয়াৰপৰ্টৰ ওচৰতে বেছি দূৰ নহয় মানে একদম ওচৰতে আছে মৈত্ৰী আশ্ৰম মোৰ পাছফালে আপোনালোকে দেখা পাই আছে মৈত্ৰী আশ্ৰমত আজি আহিছোঁ এই আশ্ৰমখনৰ বিষয়ে মই বহুত আগৰ পৰা মানে সৰুৰ পৰাই শুনি থাকোঁ এতিয়া বোলো নহয় আজি এপাক যাওঁ বোলো সেইকাৰণে আহিলোঁ এতিয়া মোৰ লগত কোন আছে দেখিছে নাই এই প্ৰাণধন এই আমাৰ জেঠাই ল'ৰা প্ৰাণধন নমস্কাৰ কৰি দিয়া নমস্কাৰ এতিয়া ব'লা এতিয়া আমি ভিতৰলৈ যাওঁ নেকি ব'লা ঠিক আছে ব'লক বন্ধুসকল আমি ভিতৰলৈ যাওঁ আৰু আইতাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ ইয়াৰ বিষয়ে ঠিক আছে আহক এতিয়া ইয়াত যিহেতু কেম্প কৰিব পাৰি আপুনিও যদি কেতিয়াবা আহে এনেকৈ কেম্প কৰিব পাৰে তে কেম্প কৰিবলৈ যদি কোনোবা কেম্প কৰিবলৈ আহে তেতিয়াহ'লে ইয়াত আপোনালোকে ৰান্ধনীশাল আছে এইফালে আপোনালোকে দেখা পাইছে ইয়াতে বনাই মেলি খোৱা বোৱাৰ ব্যৱস্থাটো কৰিব পাৰিব সেয়া খৰি আছে ইয়াত পানীৰ টেংকি আছে তাৰপিছত আৰু আপোনালোকক দেখুৱাওঁ এইফালে চাওক এইফালে এইটো ঢেঁকী ঘৰ এইটো দেখা পাইছে ঢেঁকী ঘৰ হয় আজিকালিতো ঢেঁকী ঘৰ মানে দেখিবলৈ আমি নোপোৱাই হ'লোঁ ক'বলৈ গ'লে এতিয়া ইয়াত এয়া ঢেঁকী ঘৰ এনেকৈ ইয়াত লিখাও আছে ইয়াৰ পিছতে আছে আপোনালোকৰ এইটো ৰুম এইটো আচলতে আগতে এতিয়া তাঁতশালৰ কাৰণে আছিলে এয়া আপোনালোকে দেখা পাইছে এতিয়া তাঁতশালৰ কাৰণে আগতে আছিলে এতিয়া তাঁতশাল বেলেগ ওপৰলৈ লৈ গ'ল বুলি আপোনালোকক মই দেখুৱাম বাৰু আহিলে গোহালি এতিয়া গোহালিটো আপোনালোকে চাই লওক একদম মানুহ থকা নিচিনা চফা হৈ আছে একদম দেখিছে নাই একদম পূৰা চফা ওপৰত থৈছে ধান এয়া খেৰ ওপৰত খেৰ ৰখা হৈছে এইফালে গৰুৰ কাৰণে পানীৰ ব্যৱস্থা আছে ধুনীয়াকৈ আকৌ এয়া ঘাঁহ বনৰ কাৰণে এনেকৈ এইফালে সৰু গাখীৰ খোৱা পোৱালিৰ কাৰণে গৰুৰে আৰু এইফালেও গৰু ৰাখিবৰ কাৰণে দেখিছে কিমান চফাকৈ মানে ৰাখিছে তেখেতসকলে বহুত চফা মানে একদম মানুহে আহি ইয়াত থাকিব পাৰে তেনেকুৱাকৈ কিমানমান আপোনালোকৰ গৰু আছে গৰু এনেই 11টা আছে গাই গৰু গাখীৰ খীৰোৱা 3জনী তাৰপিছত আৰু চেউৰী 3জনী আছে আৰু 3জনী পোৱালি আছে আৰু সেয়া আপোনালোকেই চোৱা চিতা কৰে ন এতিয়া এৰি দিয়া হয় এতিয়া এইটো টাইমত এৰি দিয়ে ন এতিয়া মানে গৰু আছিলে আমাৰ বিক্ৰী কৰিহে কৰিলোঁ বলদো আছিলে ডাঙৰ এহাল আছিলে আৰু দমৰা এহালো আছিলে এতিয়া আমাৰ লগত এই আশ্ৰমখনৰ পৰিচালিকা আছে মই প্ৰথমতে সুধিব বিচাৰিছোঁ কাৰণ ইমান দেৰি কথা পাতিলোঁ আমি জেঠাইৰ লগত মানে জানিব বিচাৰোঁ যে ইয়াত সম্বোধনবিলাক এনেকৈ কৰা হয় তাৰ কথাখিনি অলপ কওকচোন এনেই মাহী বুলি কোৱা শুনিছোঁ সেইখিনি অকণ আপুনি বুজাই দিয়ক আমি মানে 1984 চনৰ পৰা ইয়াত এটা মাইত্ৰী বৰতুল বুলি এটা শিবিৰ কৰা হয় সৰু ল'ৰা ছোৱালী তো সেই সৰু ল'ৰা ছোৱালী কেম্পত যেতিয়া ল'ৰা ছোৱালীবিলাক আহে শিবিৰত যেতিয়া ল'ৰা ছোৱালীবিলাক আহে তেওঁলোকৰ নিজৰ দৃষ্টি অনুসাৰে কোনোবাই কাৰোবাক বাইদেউ বুলি কয় কোনোবাই কাৰোবাক আইতা বুলি কয় তেওঁলোকৰ মানে মনত যেনেকুৱা ভাৱনা আহে তেনেকুৱা ধৰণে কোনোবাই জেঠাই বুলি কয় কোনোবাই মাহী বুলি কয় এনেকুৱা ধৰণকে সম্বোধন কৰে কিন্তু যিবিলাকে সম্বোধন নকৰক লাগিলে ই সদায় যি মৈত্ৰী বৰতুল আৰু মৈত্ৰী মানে বন্ধুত্ব আৰু বৰতুল মানে ঘূৰণীয়া গতিকে বৰতুল তেওঁ ঘূৰণীয়া গতিকে বন্ধুত্বৰ সেই ৰছীডালে চাৰিওফালে জগতক যেনেকৈ আৱৰি আছে জগতখন যেনেকৈ আমি জগত বুলি কওঁ আৱৰি থকাটোকে ঠিক তেনেধৰণকে এই মৈত্ৰী বৰতুলৰ শিবিৰটোত আমাৰ মানে ল'ৰা ছোৱালীবিলাকো একেবাৰে বন্ধুত্বৰ সেই এনাজৰীডালে বান্ধি থোৱা আছে এই আশ্ৰমখনৰ মেইন উদ্দেশ্যটো অলপ জনাওকচোন 1961 চনৰ 5 মাৰ্চত আচাৰ্য বিনোবা ভাৱে ভূদান গংগা বুলি এটা পদযাত্ৰা তেখেতে কৰিছিল সেই পদযাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল সেয়া অলপ ক'ব লাগিব তেখেত আছিল মহাৰাষ্ট্ৰ হয় মহাৰাষ্ট্ৰ বম্বেৰ পৰা প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টামান দূৰ হয় তেখেতৰ জন্মস্থান বুলি কয় গাগুদা বুলি সেই ঠাইটুকুৰা তেখেতৰ জন্ম হৈছিল তাৰপিছতে তেখেতো একে 16 বছৰতে ঘৰৰ পৰা ওলাই গৈছে তেওঁ সমাজৰ কামৰ কাৰণে ওলাই গ'ল উদ্দেশ্য বহুত মানে বিশাল আৰু
ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সৰুতে তেখেতে মাক দেউতাকৰ পৰা ককাকৰ পৰা বহুত সংস্কাৰ তেখেতে পালে মাকৰ পৰা পাইছিলে যে ভোগতকৈ ত্যাগত বেছি মিঠা এই বাক্যটো কিয় ক'ব লগা হ'ল তাতো এটা মানে ডাঙৰ আইডিয়া আছে বিচাৰ আছে কেনেকৈ ল'ৰা ছোৱালীক মানে আমি প্ৰেক্টিকেলৰ দ্বাৰা কেনেকৈ তেওঁলোকক জ্ঞান দিব পাৰি তাৰপিছত এইটো কাৰণে মানে তেখেতে পাইছিলে যে এই শব্দটো যে ভোগতকৈ ত্যাগত বেছি মিঠা তো এইটো তেতিয়াহে ক'ব পাৰিলে যেতিয়া তেখেতলোকৰ ঘৰত মানে কঁঠালৰ গছ আছিলে সেই কঁঠালজোপা সৰু ল'ৰা ছোৱালীক সাধাৰণতে খাবলৈ মন যায় তো খাওঁ বুলি কোৱাৰ কাৰণে মাকে কঁঠাল আনি কাটি গোটেই গাঁৱত ভগাই দিবলৈ ক'লে 4জন ভাই ককাই তেওঁলোকৰ এগৰাকী ভনী 3জন ভাই ককাই 3জন ব্ৰহ্মচাৰী যেতিয়া ভগাবলৈ গ'ল নিজৰ ঘৰত নোহোৱা বস্তুটো আনি দিবলৈ আহিলেতো ভাল পায় গতিকে সৰু ল'ৰা গৈছে সৰু ল'ৰা ছোৱালী গৈছে তাক সকলোৱে আশীৰ্বাদ দিলে তেতিয়া ঘূৰি আহি মাকক ক'লে মা আমি আৰু কঁঠাল নাখাওঁ বোলে কঁঠাল খাম বুলি পেলাই কৈছিলে তোমালোকে এতিয়া কিয় কঁঠাল বুলি তেতিয়া ক'লে যে ইমান আশীৰ্বাদ পালোঁ সেই আশীৰ্বাদতে আমাৰ মানে কঁঠাল খোৱাতকৈ একেবাৰে নোখোৱাকৈ আমাৰ যিখিনি আনন্দ হৈছে খোৱাহেঁতেন চাগে আমাৰ সিমানখিনি আনন্দ নহ'লেইহেঁতেন তেতিয়া মাকে কৈছিলে ভোগতকৈ ত্যাগত বেছি মিঠা আনন্দ তো সেই কথাষাৰ তেখেতৰ একদম মনত আছিলে তাৰপিছত তেখেতে যেতিয়া অন্ধ্ৰপ্ৰদেশত হায়দৰাবাদৰ অন্ধ্ৰপ্ৰদেশত তেতিয়া ধনী আৰু দুখীয়াৰ মাজত তেওঁলোকৰ খুব মানে বিবাদ কাজিয়াই হৈছিলে তেতিয়া নেহেৰুজীয়ে এই বিবাদটো মানে ফয়চলা কৰিব নোৱাৰিছিলে সেইকাৰণে বিনোবাজীক মাতিলে তেতিয়া বিনোবাজীয়ে ক'লে ঠিক আছে মই যাম কিন্তু মই খোজকাঢ়িহে যাম গাড়ী মটৰত নাযাওঁ তেতিয়া ক'লে আপুনি মই খোজকাঢ়ি গ'লে জনতা জনাৰ্দনৰ মনৰ সেই কথাবোৰ মই বুজিব পাৰিম আৰু যদি মই গাড়ীত যাওঁ ফ্লাইটত যাওঁ ট্ৰেইনত যাওঁ তেতিয়াহ'লেতো মই বেছি মানুহ লগ নাপাম গতিকে মই সেইদৰেহে যাম বুলি তেখেতে গৈ খোজকাঢ়ি সেই হায়দৰাবাদ পালেগৈ তাত গৈ পেলাই তেখেতে সুধিলে যে আপোনালোকৰ এই যে বিবাদ হৈছে কিহৰ কাৰণে তেতিয়া যিসকল ধনী আৰু দুখীয়াৰ মাজতে হৈছিল তেতিয়া যিসকল সেই দুখীয়া ভাই সেইসকলে ক'লে আমাৰ ওচৰত মাটি নাই সাধন নাই গৰু গাই জুৱলি নাঙল জুৱলিবিলাক লাগিব এইবিলাক আমাৰ একো নাই যদি কোনোবা সজ্জনে সেইবিলাক আমাক মানে সমাধান কৰি দিয়ে তেতিয়াহ'লে আমি এইবিলাক কাজিয়া আমাৰ নহয় তেতিয়া বিনোবাজীয়ে ভাবিলে এই কথাটো যদি মই চৰকাৰৰ ওচৰত ৰাখোঁ বহুত দেৰি লাগিব সেইকাৰণে নহয় মই বাৰু ৰাইজকে মানে অলপ আবেদন কৰি চাওঁ ৰাতিলৈ তেখেতে সভা পাতিলে সেই সভাত গোটেই গাঁৱৰ মানুহক মাতিলে গোটেই গাঁৱৰ মানুহ আহিলে অহাত সভা আৰম্ভতে তেখেতে উঠি ক'লে যে মই আপোনালোকৰ মাজত যি বিবাদ হৈছে সেই বিবাদৰ কথা মই তেখেতলোকক সুধিলোঁ তেখেতলোকে কৈছে যে যদি আমাক কোনোবাই মাটি দিয়ে কোনোবাই সাধন দিয়ে তেতিয়াহ'লে এই বিবাদ আৰু নহ'ব তেতিয়া বিনোবাজীয়ে ক'লে যে কোনোবা সজ্জন আছে নেকি যিসকলে এখেতলোকক এনেকুৱাকৈ তেতিয়া ৰামচন্দ্ৰ ৰেড্ডি বুলি এজন সজ্জনে থিয় হৈ ক'লে যে তেখেতলোকক কিমান লাগিব তেতিয়া তেওঁলোকে 80 একৰ বুলি কৈছিলে সেই ভাইসকলে কিন্তু যিজন সজ্জনে উঠিলে প্ৰথম দান দিবলৈ ৰামচন্দ্ৰ ৰেড্ডি তেখেতে ক'লে ঠিক আছে তেখেতলোকক 80 একৰ লাগে মই 100 একৰ মাটি দিম 100 একৰ মাটি দিম বুলি কৈ তেখেতে ক'লে তেতিয়া বিনোবাজী হ'লে মাটি খুজিলেই পায় আৰু যিমান খোজা হৈছে তাতকৈ বেছি এইটো কি এই কল্পনা কৰিব পাৰি নেকি সেইদিনা ৰাতিটো তেখেতৰ হেনো টোপনি নগ'ল তাৰপিছতে ভাবিছে কথা পাতিছে নিজৰ লগতে নিজৰ ভিতৰতে ঈশ্বৰ আছেতো বেলেগনো ক'ত আছে তাৰপিছত কথা পাতোতে ৰাতি তেখেতক ক'লে তই এই কামটো কৰ তই পাৰিবি মাটি পাবি সেই দিনটো আছিল কৈ দিলা তাক সেই দিনটো আছিলে 1951 চনৰ 18 এপ্ৰিল সেইদিনা তেখেতে প্ৰথম ভূদান পাইছে 100 একৰ মাটি সেইদিনাৰ পৰা তেখেতে খোজকাঢ়িবলৈ কৰিলে আৰম্ভ কৰিলে 13 বছৰ গোটেই ভাৰতত ঘূৰিলে খোজকাঢ়ি সেইখিনি সময়তে বাংলাদেশলৈও গ'ল গৈছিল তাৰপিছত খোজকাঢ়ি তাৰপিছত 1900 এনেকৈ খোজকাঢ়ি আহি ধুবুৰী হালাইকুৰা দি তেখেতে কি কৰিলে অসমত প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰাৰ আগতে তেখেতৰ এটা মানে তেখেতে কি কৰে যিখন প্ৰদেশত তেখেতে প্ৰৱেশ কৰে সেইখন প্ৰদেশৰ সংস্কাৰ
আৰু সন্তসকলৰ সেইবিলাকৰ কথা তেখেতে জানি লয় সেইকাৰণে এতিয়া অসমত প্ৰৱেশ কৰাৰ লগে লগে দুজনা মহাপুৰুষৰ কথাটো জানিবই লাগিব তেখেতলোকৰ কি ৰচনা কৰা সেইবিলাক চব তেখেতে হেৰি কৰিলে তে ক'লে যে মোক অসমীয়া শিকাব লাগে তাৰপিছত ইয়াৰ পৰা গুৱাহাটী কটন কলেজৰ পৰা চন্দ্ৰ শইকীয়া বুলি এজন সজ্জন আৰু দুগৰাকী বাইদেউৰ সৈতে তেখেতলোকে অসমীয়া শিকাবলৈ গ'ল অসমীয়া শিকিলে কি মাধ্যমেৰে সেয়া হ'ল আপোনাৰ 1961 চনৰ কথা 1961 চনৰ মানে 1960 চনৰ কথা হ'ব কেলে 61 চনৰ 5 মাৰ্চত তেখেতে মাইতী আশ্ৰমত অসমত প্ৰৱেশ কৰিছে তাৰপিছত সেই তেনেকৈ তেতিয়া যেতিয়া তাত অসমীয়া শিকিলে কি মাধ্যমেৰে শিকিব নামঘোষা আৰু কীৰ্তন তো এই দুই ভাগ মানে শাস্ত্ৰ হেৰিয়াতে তেখেতে অসমীয়া শিকিলে তো অসমীয়া শিকিয়েই তেখেতে কীৰ্তন ঘোষা বাৰে বাৰে পঢ়িলে নামঘোষা তাতকৈ বাৰে বাৰে পঢ়িলে পঢ়াৰ পিছত তেখেতে ক'লে যে কীৰ্তন ঘোষা হ'ল গাখীৰ আৰু নামঘোষা হ'ল মাখন মানে কীৰ্তন ঘোষা এইকালে গাখীৰ যে ভাগৱতৰ কাহিনীৰ পৰা তেখেতে মূল এটা এটা বাক্যত তেখেতে প্ৰকাশ কৰিছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰ ৰকাৰণ নাৰায়ণ এই যে বাক্য ইয়ে যে হে কীৰ্তনৰ যি হয় সেই কীৰ্তনভাগী প্ৰথমে কোন হেৰি কৰিছিলে সৃষ্টি কৰিছিলে তাৰ পৰা তেওঁ যদি কাহিনীটো জানে তেতিয়াহ'লে ইয়াত এনেও জানি বাৰে বাৰে পঢ়ি থাকিলেও নামঘোষা মানুহে বুজি পাবলৈ বহুত টান যেনেকৈ মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজোহন দেৱ যদুপতি এতিয়া প্ৰথমে কাক প্ৰণাম কৰিছে কাৰ কথা কৈছে গুৰু শংকৰদেৱৰ কথা যিজনে মুক্তিৰো স্পৃহা নাথাকে যিজনে মুক্তিৰ ইচ্ছা নকৰে সেইজন গুৰুক মই প্ৰথমে প্ৰণাম কৰোঁ তাৰপিছতহে কৈছে সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজোহেন দেৱ যদুপতি তেওঁ ভগৱানে সদায় কয় মই ভকতৰ বৈশ্য নহয় জানো এতিয়া সেইজনক শিৰৰ মুকুট যি মণিৰ মুকুট সেইজনক পিছত কৰিছে কিন্তু প্ৰথমে গুৰুক তেখেতে প্ৰণাম কৰিছে তো এইদৰে তেতিয়া সেইকাৰণে বিনোবাজীয়ে কৈছে যে 500 বছৰৰ আগতেই গুৰু দুজনাই সকলো কাম কৰি থৈ গৈছে মই কেৱল ইয়াত মানে তেখেতলোকৰ ধাৰ খুজিবলৈহে আহিছোঁ মানে ইমান ডাঙৰ কাম কৰি থৈ গৈছে তেখেতলোকে তাৰপিছত তেখেতে অসমীয়া ভাষা শিকাৰ পিছত নামঘোষা তেওঁতো ঘোষণা কৰিলেই যে ইমান সুন্দৰ ইমান মানে অদ্বিতীয় ভাষা বুলি শাস্ত্ৰ বুলি কৈছে মানে যেনেকৈ তুলসীদাসৰ ৰামায়ণ মহাভাৰত এইবিলাকৰ শাৰীত আমাৰ নামঘোষা আৰু কীৰ্তন ঘোষা তেখেতে য'ত য'ত যি পৰিস্থিতি অনুসাৰে যি যেনেধৰণেকে প্ৰয়োজন সেই ধৰণে নাম দি তেখেতে আশ্ৰম প্ৰতিষ্ঠা কৰিছে অসমত হ'ল মাইত্ৰী আশ্ৰম পাঞ্জাৱত হ'ল প্ৰস্থান আশ্ৰম আৰু হেৰিয়াত আপোনাৰ বেংগলোৰত হ'ল বিশ্বনিদম আৰু ইন্দোৰত হ'ল বিসৰ্জন আশ্ৰম আৰু পৌনাৰত হ'ল বিহাৰত হ'ল সমন্বয় আশ্ৰম আৰু পৌনাৰ ৱাৰ্ধাত য'ত গান্ধীজী আশ্ৰম আছে সেৱাগ্ৰাম আশ্ৰম তাৰ পৰা 5 কিলোমিটাৰ দূৰৈত তেখেতে আশ্ৰম খুলিছে সেই আশ্ৰমখনৰ নাম হ'ল ব্ৰহ্মবিদ্যা মন্দিৰ তাত ভনীসকল থাকে যিসকল ভনী আমাৰ যেনেকৈ ইয়াত বিয়া বাৰু নকৰাকৈ মানে সমাজেই আমাৰ ঘৰ গোটেই সমাজক সমৰ্পণ কৰা ভনীসকল থাকোঁ ঠিক তেনেধৰণকে ব্ৰহ্মবিদ্যা মন্দিৰ ৱাৰ্ধাত তাতো বাইদেউসকল থাকে তাত ভনীসকল থাকে এই দুখন আশ্ৰম এখন হ'ল মৈত্ৰী আশ্ৰম আৰু এখন হ'ল ব্ৰহ্মবিদ্যা মন্দিৰ তাতে কেৱল ভনীসকল থাকে এইবিলাকত ভাইসকলো থাকে এই 4খনত ভাইসকলো থাকে আৰু কৈছে ইয়াত কোনো চৰকাৰৰ এটা ফুটা কৰিও ইয়াত প্ৰৱেশ নহ'ব ইয়াত আপোনালোকৰ কোনো সাহায্য নাই নি চৰকাৰ কোনো নাই প্ৰথম হ'ল আশ্ৰমবাসী পৰিশ্ৰম তাৰপিছত আৰু মই যে ইয়াত এই সৰ্বদে যিটো বিচাৰ দিলোঁ মৈত্ৰী যিটো বিচাৰ দিলোঁ এই বিচাৰটো যদি যিসকল সজ্জনে ভাল পাব সেইসকলে ইয়াত দান কৰিব আৰু ইয়াৰ ভনীসকলে ইয়াৰ পাই হিচাপ ৰাখিব অডিট হয় আমাৰ হিচাপ ৰাখিব প্ৰথম কিন্তু এইটো জানিল প্ৰথম আমাৰ আশ্ৰমবাসী পৰিশ্ৰম আশ্ৰমবাসী পৰিচয় কৰিব আৰু ইয়াত যিসকলে দান কৰিব এইবিলাক হিচাপ কৰিব জানি এইটো সুখী হ'বা আমি এতিয়া নিজেই শ্ৰমাধাৰিত আধ্যাত্মিক জীৱন শ্ৰমৰ আধাৰিত আধ্যাত্মিক জীৱন আৰু সমাজ সেৱা
সমাজৰ কাৰণে কৰিলে নিজে এনেও পায় খাবলৈ তো সেইকাৰণে আমাৰ শাক পাচলি আমি নিজে কৰোঁ আমাৰ ধান হয় বছৰৰ কাৰণে হৈ যায় আৰু আলহী অতিথিটো আছে হয় তাৰপিছত আৰু আপোনাৰ শাক পাচলি কৰোঁ কাপোৰ আমি নিজে এয়া যি পিন্ধিছোঁ পৰিধান কৰিছোঁ পৰ্যন্ত আমাৰ মানে এইটো কি স্বাৱলম্বন গান্ধীজী আৰু বিনোবাজী যি বিচাৰ স্বাৱলম্বন তো গতিকে আমি যিটো বিচাৰত আমি এতিয়া ইয়াত থিয় হৈছোঁ বা ইয়াত আমি আছোঁ সেই বিচাৰটো সঁচাকৈ বহুত ভাল বিচাৰ আৰু মই আগতেই কৈছোঁ যে ঋষিসকল হ'ল সন্তসকল হ'ল তেওঁলোকৰ যি বিচাৰ সেইটো হ'ল বহুত দূৰদৃষ্টি বিচাৰ তো সেই বিচাৰত আমাৰ আশ্ৰম পৰিচালিত হয় আৰু ভনীসকলে এতিয়ালৈকে 1962 চনৰ পৰা এতিয়ালৈকে ভনীসকলেই পৰিচালনা কৰি আহিছে আৰু সামূহিক জীৱন আৰু সামূহিক নিৰ্ণয় যি নিৰ্ণয় হ'ব আমাৰ সকলোৱে মিলি যিটো কৰিব সেইটোহে আমি কৰোঁ মানে আপুনি পৰিচালিকা যদিও আপুনি মোৰ অকলৰ কাম হেৰিয়াটো নচলিব সৰুতকৈ সৰুজনেও যদি ঠিকটো কয় তেতিয়াহ'লে সেইটো আমাৰ মানি লয় ইয়াত কোনো চৰকাৰে এটা ফুটা কৰি প্ৰৱেশ নহ'ব এটকাটাও অহা নাই মানে আপোনালোকে আহিলেও নলওঁ দিলেও আমি নলওঁ তো বিনোবাজীয়ে কৈছে যে আমাৰ হাত দুখন আছে কৰিব পৰালৈকে কৰিব লাগে আৰু দ্বিতীয়তে এইটো কথা জানি সুখী যে আমি নিজে সুখী যে পাচলি কিমান আহিল দিনটোত আৰু গাখীৰ কি আহিল ফল মূল কি আহিল এইবিলাক চব আমাৰ নাফ হৈ যায় নহয় আমি এতিয়া কিমান আমি পৰিশ্ৰম কৰিলোঁ সেইটো আমাৰ হিচাপ লাগিব মই 1981 চনত আহিছোঁ ইয়ালৈ 24 বছৰ বয়সত মই ইয়ালৈ আহিছোঁ ঘৰত আছিলোঁ মই সমাজৰ কাম কৰি খুব ভাল পাওঁ বিশেষকৈ মই নাৰ্ছক কামটো খুব ভাল পাইছিলোঁ মই যাবও লাগিছিলে কিন্তু ঘৰত যাবলৈ নিদিলে কাৰণে হয়ো নিমিত্ত এটা বিচাৰিলেও বেলেগ এটা নিমিত্ত হ'লেও তাৰ দ্বাৰা কিবা নহয় কিবা এটা শুভ কামেই হয় এতিয়া ইমান এখন ডাঙৰ সমাজ পালোঁ সেইখনো ডাঙৰ সমাজ নাৰ্ছ হওক ডক্টৰ হওক বেলেগক সমাজ সেৱা আনক সেৱা কৰি মনটো আপোনাৰ আছিলে হয় আৰু বিশেষকৈ মোক আকৰ্ষিত কৰিছিলে নাৰ্ছবিলাকে যে ইয়াত বগা কাপোৰ লগাই একদম ফিট ফাটকৈ কাপোৰ পিন্ধি পেলাই ৰোগীৰ ওচৰলৈ গৈ ৰোগীক যে সেৱা কৰে সেই দৃশ্যটো মোৰ মানে বহুত ভাল লাগে এতিয়াও মই তেনেকুৱাকৈ খুব ভাল পাওঁ মানে তেওঁলোকক চাই থাকোঁ খোজকঢ়া চাওঁ এটা ৰ'বলৈতো সময় নাই নহয় জানো যাৰ ভিতৰত সেৱাৰ সেইটো ভাৱনা থাকে সেইসকলে 1 মিনিটো ৰ'ব নোৱাৰে মই সেইকাৰণে আমাৰ ছোৱালী এজনী ইয়াত এতিয়া শিকি আছে নাৰ্ছ শিকি আছে প্ৰাইভেটতে মই কৈছোঁ যদি তুমি সেৱা কৰি আনন্দ নোপোৱা তেতিয়াহ'লে তোমাৰ সেৱা লৈও মানুহে আনন্দ নাপাব কাৰণ তুমি যদি যিজন ৰোগী তোমাৰ দায়িত্বত পৰে সেই ৰোগীজনক তুমি মা বুলি ভাবিব নোৱাৰা দেউতা বুলি ভাবিব নোৱাৰা তেতিয়াহ'লে তুমি সেৱা কেনেকৈ কৰিবা তেতিয়াহে সেইটো ভাৱনা আহিব সঁচাকৈ দেই মোৰ মাৰ লগত মোৰ দেউতাৰ লগত এতিয়া কিমান ভিতৰত সেইটো মানে চটফটনি হ'ব সঁচাকৈ দেই মই যিমান কণ পাৰোঁ সিমান কণ মই হৃদয়েৰে মই সেৱা কৰিব লাগে তেতিয়াহে আহিব নহ'লে নাহিব নহয় পইচাকেইটাৰ কাৰণে সেৱা কৰিলে নহ'ব ভাল লাগিলে বহুত ভাল লাগিলে আপোনাৰ লগত জেঠাই হাঁহিয়ে থাকে কথা কৈ থাকে ভাল লাগিলে দিয়া মোৰো ভাল লাগিল আপুনি ৰাইজক কিবা কয় যদি ক'ব পাৰে দিয়া নহয় আমি এটাই ভাবোঁ আমাৰ ভৱিষ্যতৰ দেশৰ ধৰণী হওক আমাৰ জগতৰ ধৰণী হওক আমাৰ শিশুসকল মই এটাই ভাবোঁ এতিয়া শিশুসকলক আমি মাক দেউতাকে মানে নিজেই তেওঁলোকৰ লগত থাকি মানে আমাৰ জীৱনচৰ্যা কেনেধৰণৰ হ'ব লাগে সেইখিনি জ্ঞান দিয়াটোহে এতিয়া প্ৰথম কাম হৈছে আমাৰ কাৰণ নহ'লে কি হ'ব আমাৰ ল'ৰা ছোৱালীবিলাকে যি দেখে তাতেই তেওঁলোকৰ একদম চকু থৰ লাগি যায় কিন্তু সেইফালেতো যাব মই নাযাব বুলি নকওঁ কিন্তু প্ৰথম পদক্ষেপ হ'ল মাক দেউতাকৰ ল'ৰা ছোৱালীক ভাল পথত লৈ যোৱাটো আৰু মাক দেউতাকে বিচাৰেও ভাল হোৱাটোকে বিচাৰে কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে মাকহঁতে ক'লেও মানে এই মায়ে কৈছে কওক দিয়া দেউতাই কৈছে তোৰ বিপথে মানে মই বেয়া বিপথে বুলি কোৱা নাই বেলেগ ধৰণকে তাহাঁতে ওলাই গুচি যায় কিন্তু সেইটো নহয় যাতে সেইকাৰণে আমি নিজে হাতে লোটে তেওঁলোকৰ কাম কৰিম যেনেকৈ বিনোবাজীৰ মাকে কঁঠাল সেই কাহিনীত যে মই কৈছিলোঁ তেখেতে নিজে কাটি মেলি গাঁৱত পঠিয়াই দিয়ে তাৰপিছত আকৌ আহিলে সেই কথাষাৰ যে কৈছিলে
ভোগতকৈ ত্যাগত বেছি মিঠা গতিকে সেই বাক্যটোৰ দ্বাৰাই তেখেতে গোটেই ভাৰতৰ দুখীয়াৰ কাৰণে ভূদান মানে মাগি মাগি 13 বছৰ গোটেই ভাৰতত ঘূৰিল যদি মাকৰ সেই হৃদয়ৰ পৰা সেই ভাষাটো নাহিলেহেঁতেন সেই বাক্যভাষী নাহিলেহেঁতেন তেতিয়াহ'লে তেওঁৰ হৃদয়ত কেতিয়াও প্ৰৱেশ নহ'লহেঁতেন এইখিনি মই সন্দেহ পঠিয়ালোঁ সকলোকে নমস্কাৰ কেমেৰাটো ধুই আছিলে এই ভাইটিয়ে ধুই আছিলে এতিয়া ভাইটি তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম বিশাল দত্ত তেওঁ আৰু এজনৰ সৈতে মানে কেম্প কৰি আছা ন তোমালোকে ঘৰতকে ইয়াত কিবা এটা শিকিবলৈ পাইছা নাই পাইছোঁ ঘৰত মানে মনটো কিবা লাগি থাকে ইয়াত মনটো মানে বহিছে ন মন তুমি কি দি আহিছে মানে মই এবাৰ মেট্ৰিক দি আহিছে অকণমান মানে ঘৰত মানে মনটো বহা নাছিলে যিহেতু মেট্ৰিক দিয়া ল'ৰা বা ছোৱালী এজনী কিমানো হেৰি সেইটো হিচাপত তাৰ মনটো বহা নাছিলে এতিয়া বোলে মনটো বহিছে ভাল লাগিছে ন মানে আৰু তোমালোকৰ টোটেল 8 দিনৰ কেম্প হ'ব নহয় আমি এতিয়া উৰুকালৈকে থাকিবা বহুত দিনে থাকিবা মোবাইল আনিছা নাই মোবাইল নানাকৈ পাৰিছা মেট্ৰিক দিয়া ল'ৰা এটা আজিৰ ডেটত মোবাইল নোহোৱাকৈ পাৰিছে এইটো ডাঙৰ এওঁৰ লগৰ এজন আৰু এজন যে কৈছিলোঁ এইজন হয় আৰু এয়া জেঠাই এগৰাকীয়ে কৰি আছে সকলো নিজে তুমি লাগি আছা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম হৈছে ৰাজবিতা মল্লিক আছোঁ ভালেই ৰুই আছা কেনেকুৱা লাগিছে এতিয়া ভালে লাগিছে ন বাকী জেঠাই লাগি আছে কি হালধি খান্দিলে নেকি খান্দিলোঁ কেতিয়াবা খান্দিলোঁ দিবলৈ সময় পোৱা নাই আপোনাৰ ঘৰ ক'ত আছে মোৰ জন্মস্থান শিৱসাগৰ ন কি আনিলে জেঠাই গোবৰ আনিছে ন ইণ্টাৰেষ্টিং বস্তু ইয়াৰ ভিতৰতে মানে পোষ্ট অফিচো এখন গাঁৱৰ পোষ্ট অফিচ এই মৈত্ৰী আশ্ৰমৰ ভিতৰতে আছে আচৰিত কথা এয়া কেম্পৰ কাৰণে এনেকৈ ৰুম আপোনালোকে দেখিছে নাই এয়া এই ভাইটিহঁত ইয়াতে থাকে তোমালোক ইয়াতে ন ব'লা এতিয়া ওপৰৰ পৰা আহোঁচোন এয়া বৈ আছিলেই নেকি এইটো কপাহৰ মেচিনটো এতিয়া কি বেয়া হৈ আছে ন ইয়াৰে ন আজি বনোৱা হ'ব নেকি